Guys, it's me again, প্ৰণালী আৰু আজি মই আৰু মোৰ কাজিনছ ওলাইছোঁ অলপ শিৱসাগৰখন ফুৰিম বুলি। আমি প্ৰথমেই আহিলোঁ আনন্দৰাম বৰুৱা উদ্যানলৈ। তাত গৈ দেখোঁ যে এটা সৰুকৈ জিম চেণ্টাৰ নিচিনা বনাই থোৱা আছে। আমি গোটেইকেইটা গ'লোৱে নহয়, গৈ তাত অলপ ফূৰ্তি কৰিলোঁ, তাৰপিছত ঝোলা ঝুলিলোঁ বহুদিনৰ মূৰত। কাৰণ আপুনি যিমানেই ডাঙৰ নহওক কিয় আপোনাৰ মনটো সদায়েই সৰু। তাৰ পৰা ওলাই আহি আমি গ'লোঁ হেৰিটেজ ৰিজৰ্ট, যিখন জয়সাগৰ পুখুৰী পাৰত আছে। মই হেৰিটেজ ৰিজৰ্টখন আচলতে প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ আৰু গৈ দেখোঁ যে এটা বহুত ধুনীয়া পৰিৱেশ আৰু ইয়াত আপুনি ব'টিঙো কৰিব পাৰিব, ব'টিং অপশ্যন আছে। আমি ব'টিং কৰিলোঁ, বহু দিনৰ মূৰত মই ব'টিং কৰিছিলোঁ আচলতে। আৰু ব'টিং কৰি ফটো চটো ক্লিক কৰি মেলি ৰিজৰ্টখন পাওঁ মানে এয়া দেখিছে নহয় সন্ধিয়াই হ'ল। তাৰপিছত আমি খানা অৰ্ডাৰ কৰিলোঁ, কাৰণ খানাৰ অবিহনে আপোনাৰ দিনটো কেতিয়াও কমপ্লিট নহয়। আমি চিকেন ফ্ৰাইড ৰাইচ, চিকেন হাক্কা নুডলছ আৰু ক্ৰিস্পি বেবিকৰ্ণ এটা অৰ্ডাৰ কৰিলোঁ। খানাটো ভালেই আছিল। তাৰপিছত খাই বৈ আমি পুনৰ ঘৰমুৱা হ'লোঁ। এটা সুন্দৰ গধূলি